ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল এজন বিধায়ক। নিজ গৃহত কাম কৰা কিশোৰীক যৌন আতিশয্য কৰাৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল তেওঁ। কিন্তু অৱশেষত মুক্তি পালে বকো বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক গোপীনাথ দাসে। বিশেষ আদালতে তেওঁক নিৰ্দোষী বুলি ৰায়দান দিলে আৰু তাৰ পাছতেই প্ৰাক্তন মন্ত্ৰী তথা বিধায়কগৰাকীৰ সংবাদ মেল। কোনে কেনেকৈ ষড়যন্ত্ৰ কৰি বলিৰ পথা সজাইছিল বিধায়কগৰাকীক, চাওক সংবাদ মেলত কি ক'লে তেওঁ। সেই সময়ত স্পেচিয়েলি তিনিটা দলৰ পৰা মই বলি হৈছিলোঁ, কংগ্ৰেছ, বিজেপি আৰু মোৰ নিজৰ মই যিটো দলত আছিলোঁ UDF, সেই দলৰ পৰাও মই সেই দলৰ প্ৰাৰ্থী কেণ্ডিডেটবিলাকৰ পৰা বলি হৈছিলোঁ। আৰু এই তিনিটা যে দলৰ কথা ক'লোঁ, এই তিনিটা দল হিচাপে আমাৰ কেণ্ডিডেটবিলাকে এইবিলাক কৰিছে, যিবিলাকে প্ৰাৰ্থীৰ প্ৰত্যাশী আছিলে তেওঁলোকৰ ফালৰ পৰা। জেলো খাটিব লগা হৈছে, কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থাৰ প্ৰতি মোৰ বিশ্বাস আছিলে যে মই যদিও মোক কিবা কৰি এই একিউজ কৰি জেল হাজত দিছে, মোক ট্ৰায়েলত মই খালাচ পাম আৰু একৰ্ডিংলি ট্ৰায়েলত মই খালাচ পাইছোঁ। এতিয়া মই মুক্ত হৈছোঁ আৰু মোৰ ডেফিনেটলি ভাল লাগিব যেতিয়া মই এলিগেশ্যনৰ পৰা কোৰ্টে মোক মুক্ত বুলি ঘোষণা কৰিছে। মোক একুইটেল দিছে, তাৰমানে খালাচ দিছে। মই যিটো নিৰ্যাতন কৰা বুলি কেছ দিছিল, এলিগেশ্যন দিছিলে, সেই এলিগেশ্যনৰ পৰা মোক মুক্ত কৰি দিছে যে মই সেই এলিগেশ্যনৰ লগত জড়িত নহয়। It can safely be said that it is a false case initiated by the prosecutors. Admittedly, the prosecutors was used by some rival person to tarnish the clean image of the accused in the society. এইটো আৰু ইয়াতে লাষ্ট দিলে in the result the prosecution has miserably failed to prove the case beyond all reasonable doubt against the accused person Gopinath Das.